মৰমৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ লগত সমাজ বিজ্ঞান বিষয়ৰ আমাৰ চৌপাশৰ বজাৰ নামৰ পাঠটো আলোচনা কৰিম। আজি আমি এই পাঠটোত থকা বজাৰ, মুদ্ৰা আৰু বিনিময় প্ৰথাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ছাত্ৰীসকল, আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ, হয়নে? যেনে চাউল, দাইল, শাক-পাচলি, টুথপেষ্ট, চাবোন, বহী, কিতাপ, কাপোৰ আদিসমূহ। এই সামগ্ৰীসমূহৰ কিছুমান আমি নিজেই ঘৰতে উৎপাদন কৰি ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে নহয়? যেনে চাউল, শাক-পাচলি আদিসমূহ আমি ঘৰতে উৎপাদন কৰি ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি ব্যৱহাৰ কৰা সকলো সামগ্ৰী আমি নিজে উৎপাদন কৰিব নোৱাৰোঁ। সেইবাবে আমি এই সামগ্ৰীসমূহ ক'ৰবাৰ পৰা আনিব লগা হয়, হয়নে নহয়? বাৰু কোৱাচোন তোমালোকে, এই সামগ্ৰীসমূহ আমি ক'ৰ পৰা আনো? হয়, দোকান বা বজাৰৰ পৰা। এতিয়া বজাৰ বুলিলে কি বুজা? বজাৰ বুলিলে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজো, য'ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মুখামুখি হয় আৰু মুদ্ৰাৰ বিনিময়ত সামগ্ৰী কিনা-বেচা কৰে। অৰ্থাৎ বজাৰ বুলিলে আমি এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজো, য'ত গ্ৰাহক অৰ্থাৎ যিজনে বস্তু বা সামগ্ৰী কিনিবলৈ আহে আৰু বিক্ৰেতা যিজনে বেচিবলৈ আহে, এই দুজনৰ মাজত কি হয়? পৰস্পৰ মুখামুখি হয় আৰু মুদ্ৰাৰ বিনিময়ত, মুদ্ৰাৰ জৰিয়তে তেওঁলোকে কি কৰে? সামগ্ৰী কিনা-বেচা কৰে। ছাত্ৰীসকল, আমি এতিয়া বজাৰ সম্পৰ্কে কিছু ধাৰণা লাভ কৰিলোঁ। এতিয়া তোমালোকে কোৱাচোন, আমি বজাৰৰ পৰা কিবা এটা সামগ্ৰী আনিবলৈ গ'লে আমাৰ হাতত কি থাকিব লাগিব? আমাৰ হাতত মুদ্ৰা থাকিব লাগিব, হয়নে? মুদ্ৰা নহ'লে আমি বজাৰ বা দোকানৰ পৰা সামগ্ৰী আনিব নোৱাৰোঁ। এতিয়া মুদ্ৰা মানে কি? মুদ্ৰা মানে হ'ল টকা-পইচা। মুদ্ৰা মানে কি? মুদ্ৰা মানে হ'ল টকা-পইচা। এই টকা-পইচা হ'ল এনে এটা বস্তু, অৰ্থাৎ মুদ্ৰা হ'ল এনে এটা বস্তু যাক বিনিময়ৰ মাধ্যম হিচাপে অৰ্থাৎ লেনদেনৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰে। আগৰ দিনত মুদ্ৰাৰ প্ৰচলন নাছিল, তেতিয়া বাৰু সামগ্ৰীৰ বিনিময় বা লেনদেন কিদৰে হৈছিল? তোমালোকে জানানে? আগৰ দিনত মানুহে বস্তুৰ সলনি বস্তু বিনিময় কৰিছিল, অৰ্থাৎ এটা বস্তু দি আন এটা বস্তু লৈছিল। এনেদৰে সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰথাকে বিনিময় প্ৰথা বোলে। বিনিময় প্ৰথা বজাৰৰ পুৰণি অৱস্থা, কিন্তু বৰ্তমান সময়তো অসমত মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰৰ জোনবিল পাৰত এখন মেলা অনুষ্ঠিত হয়, য'ত বজাৰ বহে আৰু তাত এতিয়াও বিনিময় প্ৰথা প্ৰচলিত হৈ আছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এইখনেই একমাত্ৰ বজাৰ য'ত এতিয়াও বিনিময় প্ৰথা প্ৰচলিত হৈ আছে। ছাত্ৰীসকল, এতিয়া তোমালোকে নিশ্চয় বজাৰ, মুদ্ৰা আৰু বিনিময় প্ৰথাৰ বিষয়ে কিছু ধাৰণা লাভ কৰিলা, হয়নে? ইয়াৰ পাছৰ শ্ৰেণীত আমি বজাৰ সম্পৰ্কীয় আৰু কেইটামান কথা জানিবলৈ পাম। ধন্যবাদ।